Sahi ইনফৰমেশ্যন চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি ডিৰ ফালৰ পৰা ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নোটিছখন প্ৰকাশ পালে আৰু আপোনালোক নোটিছখন চালে গম পাব যে কোনসকল প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব লাগিব, কেতিয়া আৰু কি ডকুমেণ্টছ লগত লৈ যাব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ জনাম। নোটিছখনত দিয়া আছে যে নোটিছ ৰিগাৰ্ডিং ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন of the petitioners of the court case C 764/2023 Bipro Fukhan Goswami and court case C 699/2023 Binod Akarmakar যিসকল প্ৰাৰ্থীয়ে কোৰ্ট কেছ কৰিছিল আৰু পিটিশনাৰ হিচাপত আছে সিহঁতৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ইন কমপ্লায়েন্স উইথ দ্য অৰ্ডাৰ অফ দ্য অনাৰেবল গুৱাহাটী হাইকোৰ্ট। এইখিনি আপোনালোকে পঢ়ি চাব। ইয়াৰ পিছত দিয়া আছে যে দ্য ফলোয়িং পিটিশনাৰ্ছ are hereby called for physical document verification of their documents submitted online for the post of regular teachers of LP&UP schools under Directorate of Elementary Education Assam as per the date, time and venue mentioned below. আৰু ৰেগুলাৰ পদত LP আৰু UPত যিসকলে এপ্লাই কৰিছিল ইহঁতৰ ভেৰিফিকেশ্যনৰ কাৰণে টাইম সময় আৰু ভেন্যুটো মেনশ্যন কৰা হৈছে। দিয়া আছে ভেন্যুটো দিয়া আছে কনফাৰেন্স হল ডি আসাম কাহিলীপাৰা গুৱাহাটী। ডিৰ কনফাৰেন্স হলত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু টাইমটো দিয়া আছে 1 পৰা 8 অক্টোবৰলৈকে ভেৰিফিকেশ্যন কৰিব। টাইমটো সময়টো দিয়া আছে 1 পৰা 8 অক্টোবৰলৈকে আৰু টাইমটো দিয়া আছে 10:30 পৰা 4:30লৈকে। 1 নম্বৰ দিয়া আছে দ্য ডে ৱাইজ লিষ্ট অফ দ্য কেণ্ডিডেটছ আৰ পাব্লিছড ইন দ্য অফিচিয়েল ৱেবছাইট অফ ডি আসাম। ডে ৱাইজ 1 পৰা 8 তাৰিখলৈকে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, গতিকে কাৰ কোনদিনাখন আছে এই গোটেইখিনি আপোনালোকে ডি যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গ'লে লিষ্টখন আপোনালোকে পাই যাব। 2 নম্বৰ দিয়া আছে যিটো আপোনালোকে যেতিয়া অনলাইন কৰিছিল এই অনলাইন কৰাৰ যিটো একনলেজমেণ্ট আছে আৰু তাতে যিমানখিনি ডকুমেণ্টছ আপলোড কৰিছিল এই গোটেইখিনি ডকুমেণ্টছে আপোনালোকে অৰিজিনেল আৰু জেৰক্স কপি লগত লৈ যাব। 3 নম্বৰত দিয়া আছে দ্য কেণ্ডিডেটছ মাষ্ট ব্ৰিং দ্য পিটিশনাৰ্ছ কপি। আপোনালোকে যে পিটিশনাৰ হিচাপত আছে সেই পিটিশনাৰত যিটো লিষ্ট নাম আছে সেই নাম থকা পিটিশনাৰ কপিটো জেৰক্স কৰি লগত লৈ যাব। 4 নম্বৰ দি আছে দ্য কেণ্ডিডেটছাৰ অফ দ্য কেণ্ডিডেটছ কল ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হু ফেইলছ টু এটেণ্ড। আৰু যিসকল প্ৰাৰ্থীয়ে ফেইল হ'ব সিহঁতৰ ৰিজেক্ট কৰি দিব। 5 নম্বৰত দি আছে only the enlisted candidates will be allowed to enter the venue for document verification. No other candidate than those called for document verification will be allowed. আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত যিজন কেণ্ডিডেটৰ নাম আহিছে সিহঁতক নিজে যাব লাগিব আৰু বেলেগৰ দ্বাৰা ভেৰিফিকেশ্যন কৰিলে এইটো ৰিজেক্ট কৰিব। গতিকে আপোনালোকে লিষ্টখন পোৱাৰ বাবে যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত যাব, তাতে লিষ্টখন দিয়া আছে। আৰু এতিয়া কথা হ'ল যে কোনসকল প্ৰাৰ্থীৰ এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত নাম আহিছে। যিসকল প্ৰাৰ্থীয়ে 2020 চনতে চিটেটৰ হৈ হাইকোৰ্ট কৰিছিল আৰু যিমানকেইজন কেণ্ডিডেটে হাইকোৰ্ট কৰিছিল আৰু সিহঁতৰ হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে এতিয়া আজি এই ডিৰ ফালৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নোটিছখন ওলাইছে। আৰু যিহেতু 2021 আৰু 22 চনত চিটেট এলাউ কৰা নাছিল, 23 আৰু 24ত যিহেতু চিটেট এলাউ কৰিছে, গতিকে চিটেটৰ ফালৰ পৰা কোনো হাইকোৰ্ট কৰা নাছিল আৰু যিটো আমাৰ কাৰেণ্ট ৰিক্ৰুটমেণ্ট আছে আৰু সেই ৰিক্ৰুটমেণ্টত ইয়াৰ কোনো প্ৰভাৱ নপৰে। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থ্যাংক ইউ।